কি দিছে এই কি দিছে জানে মজা লাগে না যাওঁতে নম্বৰটো ল'ব লাগিব আকৌ এবাৰ আমাৰ সন্ময় টিভিলৈ মই মিষ্টাৰ টিপু আজি এটা বিশেষ টপিকৰ ওপৰত আমি আলোচনা কৰিম গতিকে আমাৰ মাজত উপস্থিত আছে ইমান ধুনীয়া নাৰী কি নাম তোমাৰ মোৰ নাম নিশা নিশা এই তন্দক এটা কথা সুধো দে ইজি ন এই তন্দক এটা কথা সুধো তন্দে আঁকিলে কিমান বগলো আৰু তন্দক মস্তো ভাল লাগে ন অহংকাৰ কৰিলেও কিন্তু চাজে নতো চিনি পাইছে নৰ্মেল কাষ্টমাৰ সদায় আহি থাকে ৰেগুলাৰ এই পইচা আছে নমস্কাৰ দি নমস্কাৰ গতিকে কথাটো হ'ল কি আপোনাৰ যদি ইংৰাজী শিক্ষাৰ আছে আমাৰ টপিকটো তাৰে ওপৰতে ডেঞ্জাৰ টপিক যদি আপোনালোকে ইংৰাজী শিক্ষা ইচ্ছা কৰে 3 মাহ নালাগে 3 দিনো নালাগে 3 মিনিটতে ইংৰাজী শিকাব কেনেকৈ শিকাব আমি চাওঁ OMG তাৰমানে কি ও মাই গড পাগলা সকাতত কৈছো সঁচাকে দে কিমান হ'বা মোক ভাববে দিলা কেতিয়াবা ভাবিছা ৰহে ভাবো ৰ অলপমান ভাবো ৰহে ভাববে দিবি নে শিল মাৰো এতিয়া দে ভাবে তই ভাব দে কি দিছে এই কি দিছে জানে মজা লাগে না যাওঁতে নম্বৰটো ল'ব লাগিব কি চিয়া কৃষ্ণ বুদে কিমান বাবা মিউজিক বন্ধ কৰচোন মিউজিক বন্ধ কৰ কৰলি নে কি হৈ কৃষ্ণ আমি এতিয়া আচল কথাটোক লাগি আহোঁ মাৰিম বোলো এতিয়া আমি আচল কথাটোক লাগি আহোঁ তই বোলে 3 মিনিটতো ইংৰাজী শিকিব পাৰে কেনেকৈ শিকিব চাওঁ দে আমি এতিয়া মোৰ কাৰণে এইটো ইজি ন ধৰক মই কেইটামান দিনৰ পৰা ৰিচাৰ্জ কৰি আছোঁ মানে এইটো মোবাইলৰ ৰিচাৰ্জ নহয় দেই কৈছে হৈ আছো বুলি কবি মানে সবগিলা একদম বয়া এতিয়া তাৰমানে মোবাইলৰ ৰিচাৰ্জ নহয় তাৰমানে মই ৰিচাৰ্জ কৰি আছোঁ ৰিচাৰ্জ কৰি মই পাই গ'লোঁ কি পালা এক মনমান থাককে দিয়ে মস্ত ভাল লাগে নহয় মই তাৰমানে পাই গ'লোঁ মানে আছামিজ টু ইংলিছ ভাৰ্চন মই দুটাকৈ কবিতা আৱিষ্কাৰ কৰিলোঁ আমি শুনিব বিচাৰোঁ তুমি শুনিবা ডিষ্টাৰ্ব দি থাকা এনিটাইম দেখো এইকাৰণে মই দাড়ি কমা চব পঢ়ি যাম আমাৰ কাৰণে পঢ় আমি এতিয়া বহিছোঁ ইয়াতে ঠিক আছে গতিকে মই দুটা কবিতা পাই গ'লোঁ গতিকে মই দুটাই শুনি দিম ইংলিছ ভাৰ্চনত আপোনালোকৰ ইজি হৈ যাব এখোকে নেখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আদা ক্ষীৰ চিৰা দিব ভাল চাই তই মোক ন এক মিনিট ন মানে কি হয় ই বোলে ৰিপৰ্টাৰে এই আৰু এটা কৈছিলি নহয় সেইটো কৈছোন সেইটো খুব ভাল কবিতা অখনিহঁতৰ ভৰালি কথাত বিহুৰ ৰুখাৰ ৰাতি
পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠা মাতিলে ঘপৰাই খোলা চাপৰি হয় দেশৰ কথা দহৰ কথা জানিছনে নাই বঢ়িয়া আছে লাইক কৰ কমেণ্ট কৰ সেই কওঁৱে ছাবস্ক্ৰাইব কৰি দে মজুৰ ওপৰতে কৰ আৰু ঘণ্টাৰ বেল খুচি খুচি ভাঙি দি